বয়সে কেউ বিয়া কইর না। নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই পৰিণীতা। এই মুহূৰ্তত অসমীয়া জনতাৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছোঁ এটা বিশেষ খবৰ। বাল্য বিবাহৰ বিৰুদ্ধে অভিযান ধুবুৰী আৰক্ষীৰ। নিশা ধুবুৰী জিলাৰ আটখন থানা এলেকাত এই অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে শতাধিক লোক। লৈ আহিছোঁ অভিযোগ। ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ পৰা ৩৫জনক আটক, লগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা ৪০জন, আগবনি আৰক্ষী থানা এলেকাৰ পৰা ৭জন, তামাৰহাট থানা অঞ্চলত ১২জন, গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ পৰা ৪২জন, বিলাসীপাৰা থানা অঞ্চলৰ পৰা ৩০জন, হাপতগ্ৰাম থানা অঞ্চলৰ পৰা ১১জন, চাপৰ আৰক্ষী থানা এলেকাৰ পৰা ৬জন। উল্লেখ্য, যোৱা ফেব্ৰুৱাৰী মাহত ধুবুৰী জিলাৰ বাল্য বিবাহৰ লগত জড়িত স্বামী, অভিভাৱক, কাজী, পূজাৰী সহ ১৫৪জনক আটক কৰিছিল। হাপতগাঁৱৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, অসমীয়া জনতা। বাবা মাওলানা কম বয়সে কেউ বিয়া কইর না। বাবা মাওলানা কম বয়সে কেউ বিয়া কইর